ভাৰ্চিতা নবিছা সৃজনশীল বিদ্যাভাস ডিব্ৰুগড় উদ্যোগ জোনা আৰ্ট একাডেমীৰ উদ্যোগ ডিব্ৰুগড় আৰু হালালি যুৱ মঞ্চৰ যৌথ সহযোগত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় আৰু হয়তো আমাৰ ডিব্ৰুগড়ৰ পৰা নিমন্ত্ৰণ কৰি আনিছিল ডাঙৰী জিলা তেখেতক আমাৰ মৰম আছিলোঁ অমিত বৰশিয়া দেৱজিৎ সোণোৱাল ডিব্ৰুগড়ৰ পৰা আহিছে আমাৰ মৰমৰ ভাইটি তেখেতেও তোমালোকক কাইলৈ জাতি কমা শিকাব ঠিক আছে এয়া দেৱজিৎ সোণোৱাল তেখেতক সন্মান প্ৰদৰ্শন কৰিব আমাৰ অমিত বৰশিয়া আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড়ৰ পৰা আমাৰ মৌচুমৰ লগত অহা হীৰেন সোণোৱাল হীৰেন বাইদেউ তেখেত হীৰেন সোণোৱাল তেখেতক আমি হালালি যুৱ মঞ্চৰ অসম মঞ্চ বিচাৰিছোঁ পানীয়ানী মধ্য বিদ্যালয়ৰ প্ৰধান শিক্ষক সাংস্কৃতিক কৰ্মী সন্তোষ ভট্টাচাৰ্য ভাষিতা চন্দ্ৰগী এয়া হ'ল ভাষিতা এয়া নবিস্তা আহম বুক অফ ৰেকৰ্ডৰ ইণ্ডিয়া বুকছৰ এখন খিতাপ প্ৰাপ্ত হৈ ইতিমধ্যে অসমলৈ গৈছে দেখিছা সন্মান পালে অসম আৰু ভাৰতৰ দিয়া নমস্কাৰ কি নাম তাই এই ভাষিতা হ'লে নবিস্তা আজিতা মা মইতি বৰুৱা নবিস্তা মা নবিস্তা মা এইগৰাকী দুয়োগৰাকী মাতৃয়ে লগ লাগি আজি নিজৰ সন্তানক এই বয়সতে আসাম বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ড বুলিবলৈ সক্ষম হৈছে গতিকে আমিও ডাঙৰীয়া অঞ্চলত বোৱাৰী কিয় নোৱাৰিম আহক আমি সকলোৱে একেলগে হাতত হাত ধৰি ৰাজনৈতিক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ আগত আজি এই শুভ দিনটোত উপস্থিত থাকি অতিকৈ ভাল লাগিছে ভাৰ্চিতা নবিস্তা সৃজনশীল বিদ্যাভাস ডিব্ৰুগড় উদ্যোগ জোনা আৰ্ট একাডেমী উদ্যোগ আৰু হালালি যুৱ মঞ্চৰ ডাঙৰী যৌথ সহযোগত যিসকলে উদ্যোগ লৈছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ বিশেষ মই কথা ক'ব নাজানো যদিও সৰু হোৱাকৈ কাৰ্টুন পৰা জাপি আৰু শৰাই কেনেকৈ নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক অকণমান অভ্যাস দিবলৈ চেষ্টা কৰিলোঁ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা মৰমৰ বাইদেউ শ্ৰীমতী মৈত্ৰী বৰুৱা সোণোৱাল আৰু শ্ৰীযুত বিপুল সোণোৱাল ককাইদেউ তেওঁলোকৰ নেতৃত্বত ডাঙৰী অঞ্চলত এই অনুষ্ঠানটো হ'বলৈ পালে আৰু তেওঁলোকৰ নেতৃত্বতে নিমন্ত্ৰণ ৰক্ষা কৰি ডাঙৰীয়া অঞ্চললৈ গৈ মই এটা 5জনীয়া দলে ছাত্ৰ ছাত্ৰীসকলক জাপি আৰু শৰাই শিকাবলৈ চেষ্টা কৰিলোঁ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ দেখি আমি ৰৈ থাকিব নোৱাৰিলোঁ আৰু ভবা নাছিলোঁ ইমান সংখ্যক ছাত্ৰ ছাত্ৰী হ'ব বুলি তথাপি আমাৰ যি নিজৰ ফালৰ পৰা যিমানখিনি দিব লাগে বা যিমানখিনি কৰিব লাগে কৰণীয় কাম সেইখিনি অকণমান দিবলৈ চেষ্টা কৰিলোঁ আৰু লগত অহা মৰমৰ ছাত্ৰ আৰু লগত এজন মৰমৰ ককাইদেউ লগত যোৱা হীৰেন সোণোৱাল ছাত্ৰকেইজনৰ নাম হৈছে অৰূপ সোণোৱাল দৈৱজিৎ সোণোৱাল আৰু মৰমৰ ভাগিন ধ্ৰুৱজ্যোতি সোণোৱাল এই 5জনীয়া দলে গৈ আমি ডাঙৰীয়া অঞ্চলত যিমানখিনি পাৰিলোঁ তেওঁলোকৰ ওপৰত
শৰাই আৰু জাপি কেনেকৈ বনাব লাগে, কেনেদৰে আহৰণ কৰিব লাগে বা কেনেদৰে নিৰ্মাণ কৰিব লাগে যে পেলনীয়া সামগ্ৰীয়ে এটা মাছৰ কাৰ্টনৰ পৰা জাপি আৰু শৰাই বনাব পাৰি বুলি তাক কৰি তেওঁলোকৰ ওপৰত দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মাছৰ কাৰ্টনৰ কেইটা ভাগত বিভক্ত আছে সেইখিনিৰ ওপৰতো তেওঁলোকক কিছু এটা অভ্যাস দিবলৈ চেষ্টা কৰিলোঁ। আহকচোন ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে বা জাপি আৰু শৰাই নিৰ্মাণ কৰিছে অকণমান আমি উপভোগ কৰোঁ। বাস্তৱ জীৱনৰ এক প্ৰতিচ্ছবি লৈ আহিছিলোঁ এক পেলনীয়া সামগ্ৰীৰ মাছৰ কাৰ্টন। অসমীয়া সমাজৰ যি স্বাভিমান আৰু পেলনীয়া সামগ্ৰী জাপি আৰু শৰাই নিৰ্মাণ কৰিবলৈ আহিছিলোঁ। আৰু হালালি যুৱ মঞ্চই আৰু নভিষ্টা, ভাৰ্চিতা, সৃজনশীল আৰু বিদ্যাভ্যাস তেওঁলোকে যি ধৰণে উদ্যোগ লৈছিলে বা ডাঙৰীয়া অঞ্চলত মুকলি মঞ্চত তেওঁলোকে এক আনুষ্ঠানিক হিচাপে আজি আমাৰ শেষৰ দিন। আৰু তেওঁলোকৰ যি প্ৰচেষ্টা, তেওঁলোকে যি আগ্ৰহ কৰে সেই আগ্ৰহেৰে আজি মই নতুন যুৱক বা যুৱতীসকল বা ছাত্ৰ ছাত্ৰীসকল আজি তেওঁলোকক এই জাপি আৰু শৰাই ওপৰত এটা নতুন এটা আৰ্হি লৈ তেওঁলোকক আজি দিবলৈ আহিছিলোঁ। আজি সেই 4 দিনীয়া কাৰ্যসূচী আছিল যদিও কিন্তু আমি সেই 3 দিনতে আমি শেষ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু এতিয়া আমাৰ অন্তিমটো দিন আৰু শেষৰ পৰ্যায়ত আমাৰ পাইছোঁহি। আৰু যিমানখিনি পাৰিছোঁ তেওঁলোকক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ মোৰ ফালৰ পৰা অকণমান চেষ্টা কৰিলোঁ। আৰু লগতে মোৰ লগত যিসকল সহযোগী আহিছিলে, হীৰেণ সোণোৱাল, অৰূপ সোণোৱাল, দ্ৰব্যজিৎ আৰু ধ্ৰুৱজ্যোতি সোণোৱালে আৰু সকলোখিনি ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিলে। আৰু এইখিনি ক্ষেত্ৰত এই অনুষ্ঠানটো যিসকলে নেতৃত্ব লৈছে, মৈত্ৰী বৰুৱা সোণোৱাল আৰু শ্ৰীমতী মৈত্ৰী বৰুৱা সোণোৱালে লৈছিলে, আৰু মৰমৰ ককাইদেউ বিপুল সোণোৱাল আৰু যিসকলে লগত জড়িত আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ককাইদেউসকলে এইখিনি ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা কৰিলে, আজি এই 3 দিনীয়া কাৰ্যসূচী বা 4 দিনীয়া কাৰ্যসূচী লোৱা হৈছিল যদিও 3 দিনীয়া কাৰ্যসূচীতে আমি সামৰণি মাৰিলোঁ যদিও আমাৰ যিসকল ককাইদেৱে আমাক এটা মৰম উৎসাহ তেওঁলোকে যি ধৰণে দিলে সেইখিনি আমি আমাৰ মাজত বা নিজৰ মাজত মৰম হিচাপে লৈ আমি আজি শেষৰ দিনটোত আমি লৈ যাম। আৰু কিমান পাৰোঁ নাজানো, পৰৱৰ্তী পৰ্যায়ত আমি আৰু নতুন নতুন যুৱক বা ছাত্ৰ ছাত্ৰীসকলক দিবলৈ সদায় আমি চেষ্টাটো ৰাখিম বুলি অব্যাহত ৰাখিছোঁ। ধন্যবাদ।